ओम शांति। আজি 1 মে 2025 অসমীয়া তাৰিখ হৈছে 17 বহাগ 2025। আজি বাবাৰ মধুৰ মহাবাক্য হৈছে মৰমৰ সন্তানসকল, তোমালোক বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ ল'বলৈ আহিছা। ইয়াত সীমিত কোনো কথা নাই। তোমালোকে বৰ উৎসাহেৰে পিতাক মানে বাবাক স্মৰণ কৰা, তেতিয়া পুৰণি সৃষ্টিক পাহৰি যাবা। প্ৰশ্নটো হ'ল, কোনটো এটা কথা তোমালোকে নিজে বাৰে বাৰে মন্থন কৰি দৃঢ় কৰিব লাগে? উত্তৰটো হৈছে, মই আত্মা। মই পৰমাত্মা পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছো। আত্মাসকল হৈছে সন্তান, পৰমাত্মা হৈছে পিতা। এতিয়া সন্তান আৰু পিতাৰ মিলন হৈছে। এইটো কথা বাৰে বাৰে মন্থন কৰি দৃঢ় কৰা। নিজৰ মনতে পুৰা বিশ্বাস নিশ্চয় কৰা। যিমানে আত্ম অভিমানী হৈ গৈ থাকিবা, দেহ অভিমান আঁতৰি গৈ থাকিব। গীতটো হৈছে, जो प्रिया के साथ हैं उनके लिए ये ज्ञान बरसात है। যি প্ৰিয়তমৰ লগত আছে তেখেতৰ কাৰণে এয়া জ্ঞানৰ বৰষুণ। ওম শান্তি। সন্তানসকলে জানে যে আমি বাবাৰ লগত বহি আছো। এয়া হৈছে সকলোতকৈ শ্ৰেষ্ঠ বাবা, সকলোৰে বাবা। বাবাৰ আগমন হৈছে। পিতাৰ পৰা কি পোৱা যায় এইটো প্ৰশ্নই উদয় নহয়। মানে কি পোৱা যায় ভগৱানৰ পৰা তাৰ কোনো প্ৰশ্নই নাই। পিতাৰ পৰা উত্তৰাধিকাৰেই পোৱা যায়। এওঁ হৈছে সকলোৰে বেহদৰ পিতা, যাৰ পৰা বেহদৰ সুখ, বেহদৰ সম্পত্তি পোৱা যায়। কোনো হিচাপ নাই, আনলিমিটেড। সেইবোৰ হৈছে সদৰ ধন সম্পত্তি। কাৰোবাৰ লগত 1000, কাৰোবাৰ লগত 5000 থাকিব, কাৰোবাৰ লগত 10, 20, 50 কোটি, 1 লক্ষ কোটিও থাকিব। এতিয়া সেয়াটো সকলো হৈছে লৌকিক বাবা আৰু সদৰ সন্তান। ইয়াত তোমালোকে সন্তানসকলে বুজি পোৱা যে আমি পাৰলৌকিক পিতাৰ ওচৰলৈ আহিছো বেহদৰ সম্পত্তি ল'বলৈ। এটা জন্মৰ কাৰণেও নহয়, অনেক জন্মৰ কাৰণে। অন্তৰত আশাটো থাকে নহয়। স্কুলৰ বাহিৰে বাকী সৎসংগ আদিত কোনো আশা নাথাকে। স্কুলত পঢ়িলেহে আশা থাকে যে মই এইটো পৰীক্ষা পাছ কৰি এইটো পদ পাম আৰু ইমান কমাই কৰিম। কব যে শান্তি লাগে, সেয়াটো পাব নোৱাৰে। ইয়াত তোমালোক সন্তানসকলে বুজি পোৱা যে আমি আহিছো বিশ্বৰ নতুন সৃষ্টিৰ মালিক হবলৈ। নহলে ইয়ালৈ কিয় আহিবা? সন্তানৰ সংখ্যা কিমান বৃদ্ধি হৈ গৈ থাকে। এনেকৈ কয় যে বাবা আমিতো বিশ্বৰ মালিক হবলৈ আহিছো। সদৰ মানে লৌকিক সীমিত কোনো কথা নাই। বাবা আপোনাৰ পৰা আমি বেহদৰ উত্তৰাধিকাৰ ল'বলৈ আহিছো। কল্পই কল্পই আমি পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আকৌ মায়া মেকুৰীয়ে কাঢ়ি লয়। কল্প কল্প আমি বাবাৰ পৰা উত্তৰাধিকাৰ লওঁ, আকৌ মায়া মেকুৰীয়ে কাঢ়ি লয়। সেইকাৰণে ইয়াক হৰা জিকা খেল বুলি কোৱা হয়। পিতাই বহি সন্তানসকলক বুজায়। সন্তানসকলেও ক্ৰম অনুসৰি বুজে, নম্বৰ ৱাইজ বুজে। এওঁ কোনো সাধু সন্ত নহয়, ব্ৰহ্মা বাবাৰ কথা কৈছে। যেনেকৈ তোমালোকে কাপোৰ মানে এই শৰীৰটো পাইছা, তেনেকৈ এওঁ পাইছে। এওঁ বাবা নহয় জানো? কোনোৱে সুধিব আপোনালোক কাৰ ওচৰলৈ যায়? কবা যে বাপ দাদাৰ ওচৰলৈ যাওঁ। এয়াতো পৰিয়াল হৈ গল। কিয় যাওঁ, কি লবলৈ যাওঁ, এয়াতো আন কোনেও বুজিব নোৱাৰে। কব নোৱাৰে যে আমি বাপ দাদাৰ ওচৰলৈ যাওঁ, উত্তৰাধিকাৰ তেওঁৰ পৰা পোৱা যায়। ককাকৰ সম্পত্তিৰ ওপৰত সকলোৰে অধিকাৰ থাকে। শিৱ বাবাৰ অবিনাশী সন্তানটো আত্মাসকল হোৱাই মানে আমিতো হয়। আকৌ প্ৰজাপিতা ব্ৰহ্মাৰ হোৱাৰ বাবে নাতি নাতিনী হল। এতিয়া তোমালোকে জানা যে আমি আত্মা। এইটো বহুত দৃঢ়তাৰে মন্থন কৰি থাকিব লাগে। আমি আত্মাসকলে পৰমাত্মা পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ।
আমি আত্মাসকল আহি পিতাৰ সৈতে মিলিত হৈছো। আগতেতো দেহবোধ আছিলে, আমুক আমুক নামধাৰীসকলে সম্পত্তি পায়। এতিয়াতো আত্মাসকলে পৰমাত্মাৰ পৰা উত্তৰাধিকাৰ লয়। আত্মাসকল হৈছে সন্তান, পৰমাত্মা হৈছে পিতা। সন্তান আৰু পিতাৰ বহুত সময়ৰ পাছত এয়া মিলন হৈছে। এবাৰেই লাগে, এই মেলা মাত্ৰ এবাৰেই লাগে। ভক্তি মাৰ্গত আকৌ অনেক কৃত্ৰিম মেলা লাগি থাকে, অনেক কিবা কিবি মেলা হৈ থাকে, কুম্ভ মেলা কিবা কিবি। তো বাবাই কৈছে এয়া হৈছে সকলোতকৈ আচৰিত মেলা। আত্মাসকল আৰু পৰমাত্মা বহুকাল আঁতৰি থাকিল। কোন? আত্মা আৰু পৰমাত্মা। তোমালোক আত্মাসকল, এইটো তোমালোকে বুজি পোৱা যে আমি আত্মাসকল নিজৰ মৰমৰ শান্তিৰ ঘৰত থাকো। এতিয়া ইয়াত ভূমিকা পালন কৰি ভাগৰি পৰিছো, মানে পাৰ্ট বজাই বজাই আমি ভাগৰি পৰিছো। গতিকে সন্যাসী গুৰু আদিৰ ওচৰত গৈ শান্তি বিচৰা। বাবাই কৈছে তোমালোকে আগতে কি কৰিছিলা? এনেকৈ ভাবে যে তেওঁলোক ঘৰ সংসাৰ এৰি জংঘললৈ যায়, তেওঁলোকৰ পৰা শান্তি পোৱা যায়। কিন্তু এনেকুৱা নহয়। এয়াতো সকলো চহৰলৈ আহি গৈছে, সন্যাসী সকলোতো চহৰলৈ আহি গৈছে না। জংঘলত গুহাবোৰ খালী হৈ গৈছে, গুৰু হৈ চহৰত বহি আছে। নহলে তো তেওঁলোক নিবৃত্তি মাৰ্গৰ জ্ঞান দিয়ে নহয় জানো, পবিত্ৰতাৰ পাঠ শিকাব লাগে। আজিকালি চোৱা তেওঁলোকে বিবাহ আদিও কৰোৱাই থাকে, আনক বিবাহ কৰোৱাই না। তোমালোক সন্তান সকলেতো নিজৰ যোগ বলেৰে নিজৰ কৰ্মেন্দ্ৰিয় সমূহক বশীভূত কৰা। কৰ্মেন্দ্ৰিয় সমূহ যোগ বলেৰে শীতল হৈ যায়। কৰ্মেন্দ্ৰিয় সমূহত চঞ্চলতা আহে নহয় জানো। এতিয়া কৰ্মেন্দ্ৰিয় সমূহৰ ওপৰত বিজয়ী হব লাগে, যাতে কোনো চঞ্চলতা নাহে। যোগ বল অবিহনে কৰ্মেন্দ্ৰিয় সমূহ বশীভূত হোৱাটো অসম্ভৱ। পিতাই কয় কৰ্মেন্দ্ৰিয় সমূহৰ চঞ্চলতা যোগ বলেৰেহে নোহোৱা হব। যোগ বলৰ শক্তিটো আছে নহয়, এই ক্ষেত্ৰত বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। আগলৈ গৈ কৰ্মেন্দ্ৰিয় সমূহৰ চঞ্চলতা নাথাকিব। সত্য যুগতো কোনো লেতেৰা বেমাৰ নাথাকে। ইয়াত তোমালোকে কৰ্মেন্দ্ৰিয় সমূহক বশীভূত কৰি যোৱা, গতিকে তাত কোনো ধৰণৰ লেতেৰা কথাও নাথাকে, বেমাৰো নাথাকে। নামেই হৈছে স্বৰ্গ। সেয়া পাহৰি যোৱাৰ কাৰণে লাখ লাখ বছৰ বুলি কৈ দিয়ে। এতিয়ালৈকে মন্দিৰ নিৰ্মাণ কৰিয়ে আছে। যদি লাখ লাখ বছৰ হয় তেন্তে কথাবোৰে স্মৃতিত নাথাকিব নহয় জানো। এই মন্দিৰ আদি কিয় নিৰ্মাণ কৰে? কিয়নো তাত কৰ্মেন্দ্ৰিয়সমূহ শীতল হৈ থাকে, কোনো চঞ্চলতা নাথাকে। শিৱ বাবাটোৰ কৰ্মেন্দ্ৰিয় নাই, বাকী আত্মাত জ্ঞানটো গোটেই আছে নহয়। তেওঁৱেই শান্তিৰ সাগৰ, সুখৰ সাগৰ। তেওঁলোকে কয় কৰ্মেন্দ্ৰিয় বশ হব নোৱাৰে। সন্যাসীসকলে কয়, পিতাই কয় যোগ বলেৰে তোমালোকে কৰ্মেন্দ্ৰিয়সমূহ বশ কৰিবা। আৰু সাধু বা সন্যাসীসকলে প্ৰায় তাৰ কাৰণে কিছুমান মেডিচিন ইউজ কৰে নিজৰ কৰ্মেন্দ্ৰিয় কন্ট্ৰল কৰিবৰ কাৰণে। আৰু ইয়াত বাবাই কৈছে তুমি আত্মিক প্ৰেক্টিছৰ দ্বাৰা, বহুত আত্মা অনুভূতিৰ দ্বাৰা, যোগ বলৰ দ্বাৰা আমি আমাৰ কৰ্মেন্দ্ৰিয়সমূহক বশ কৰিব পাৰো। পিতাৰ স্মৃতিত থাকিবা। কোনো নীতি বহিৰ্ভূত কাম কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কৰিব নালাগে, মানে নীতি বিৰোধ কাম বা নিয়মৰ বিৰুদ্ধে কাম। এনেহেন মৰমীয়াল পিতাক স্মৰণ কৰোতে কৰোতে তেওঁৰ প্ৰেমত আনন্দৰ চকুলো বৈ যাব লাগে। আত্মা পৰমাত্মাত লীন হয়তো নাযায়। যেনেকৈ কালি মুৰলীত বাবাই কৈছে তেখেত আমাৰ প্ৰাণনাথ, কোৱা নে প্ৰাণ প্যাৰা বাবা বা প্ৰাণ দান দিওঁতা, এনেকে কয়। কিমান মৰমৰ বাবা। তো তেখেতক কিমান মৰমত স্মৰণ কৰিব লাগে, চকুলো ওলাই আহিব। তো পিতা এবাৰেই মিলিত হয়, মানে আমি এবাৰেই লগ পাওঁ। যেতিয়া শৰীৰৰ লোন লয় তেন্তে এনেকুৱা পিতাৰ সৈতে কিমান মৰমেৰে চলিব লাগে। কাৰণ বাবাইতো বাৰে বাৰে শৰীৰ নলয়, এবাৰেই লয়। সেইকাৰণে গীতাটো কোৱা হৈছে যেতিয়া যেতিয়া ধৰ্মৰ গ্লানি হয়, যেতিয়া যেতিয়া মোৰ বিশেষ দৰকাৰ হয় মই তেতিয়া আহোঁ। আৰু সেই যেতিয়া যেতিয়া মানে কলি যুগৰ শেষত বাবা মানে ব্ৰহ্মা বাবা জপিয়াই উঠিছিল নহয়, অহো বাবাই বিশ্বৰ মালিক কৰি তোলে, তেন্তে ধন সামগ্ৰী কি কৰিম, সকলোবোৰ ত্যাগ কৰি দিওঁ। যেতিয়া ব্ৰহ্মা বাবাই প্ৰথম শিৱ বাবাক
পায় যেতিয়া বুজি পায় তেতিয়া বাবাৰ আনন্দৰ সীমা নাথাকে আৰু বাবাই নিজৰ সকলোবোৰ প্ৰপাৰ্টি সি বাবাৰ কাৰণে উইল কৰি দিয়ে তেতিয়া ভাবে যে মই কি কৰিম এইবিলাক সকলো ত্যাগ কৰি দিয়ে যেনেকৈ একেবাৰে আত্মহাৰা হৈ যায় আনন্দৰ সীমা নোহোৱা হল সাক্ষাৎকাৰ হবলৈ ধৰিলে ৰাজ্য ভাগ্য পোৱা যায় কিন্তু কেনেকৈ পাম কি হম এই সকলোবোৰ তেওঁ একোৱে নাজানিছিল মাত্ৰ পোৱা যাব সেইটো আনন্দতে সকলোবোৰ ত্যাগ কৰিলে আকৌ লাহে লাহে জ্ঞান পাবলৈ ধৰিলে তোমালোক সন্তানসকল ইয়াত স্কুললৈ আহিছা লক্ষ্য উদ্দেশ্য আছে নহয় যেনেকৈ প্ৰত্যেকখন স্কুল কলেজত এটা এম অবজেক্ট থাকে তেনেকৈ এখন বিদ্যালয় য'ত পঢ়ি আমি লক্ষ্মী নাৰায়ণ হ'ব পাৰো বিশ্বৰ মালিক হ'ব পাৰো তো গতিকে উদ্দেশ্যটো আছে না এয়া হৈছে ৰাজযোগ বেহদৰ পিতাৰ পৰা ৰাজ্য ভাগ্য লবলৈ আহিছা সন্তানসকলে জানে আমি তেওঁৰ পৰা পঢ়ো যাক স্মৰণ কৰিছিলো যে বাবা আহি আমাৰ দুখ হৰণ কৰক সুখ দিয়ক কন্যা সন্তানসকলে কয় আমি যাতে শ্ৰীকৃষ্ণৰ দৰে সন্তান পাওঁ শ্ৰীকৃষ্ণৰ দৰে স্বামী পাওঁ হেয়াতো বৈকুণ্ঠত পাবা বাবাই কৈছে কলিযুগতটো সম্ভৱ নহয় হেয়া সত্য যুগত পাবা শ্ৰীকৃষ্ণ বৈকুণ্ঠৰ হয় তেওঁ তোমালোকে দুলুৱা গতিকে তেওঁৰ নিচিনা সন্তান বৈকুণ্ঠতহে পাবা এতিয়া তোমালোক বৈকুণ্ঠৰ বাদশাহী লবলৈ আহিছা তাত নিশ্চয় ৰাজকুমাৰ ৰাজকুমাৰীহে পাবাগৈ পবিত্ৰ সন্তান লাভ কৰাৰ আশাও পূৰ্ণ হয় সত্য যুগত হওঁতে ৰাজকুমাৰ ৰাজকুমাৰী ইয়াতো বহুত আছে কিন্তু নৰকবাসী তোমালোকে বিচৰা স্বৰ্গবাসীক হয়তো বহুত সহজ পঢ়াটোতো বহুত সহজ পিতাই কয় তোমালোকে বহুত ভক্তি কৰিলা হাবাথুৰি খালা তোমালোক কিমান আনন্দৰে তীৰ্থ আদিলৈ যোৱা অমৰনাথলৈ যায় এনেকৈ ভাবে যে তাত শংকৰে পাৰ্বতীক অমৰ কথা শুনালে এতিয়া অমৰনাথৰ সত্য কথা তোমালোকে শুনি আছা প্ৰকৃত সত্য কথা তোমালোকে শুনি আছা এয়াতো পিতাই বহি তোমালোকক শুনাই অমৰনাথ বনাবৰ কাৰণে অমৰপুৰী মালিক বনাবৰ কাৰণে তোমালোক পিতাৰ ওচৰলৈ আহিছা এইটো জানা যে এওঁ ভাগ্যশালী ৰথ এওঁ এই ৰথ মানে ব্ৰহ্মাৰ হৰি লোনত লৈছে আমি শিৱ বাবাৰ ওচৰলৈ যাওঁ তেওঁৰে শ্ৰীমতত চলিম কিবা সুধিবলগীয়া হলে পিতাক সুধিব পাৰা কোনোৱে কয় বাবা মই জ্ঞান বুজাব নোৱাৰো এয়াতো তোমালোকে পুৰুষাৰ্থ কৰা এই ক্ষেত্ৰত পিতাই কি কৰিব পাৰে নিজে পুৰুষাৰ্থ কৰিব লাগিব কষ্ট কৰিব লাগিব অধ্যয়ন কৰিব লাগিব পিতাই তোমালোক সন্তানসকলক শ্ৰেষ্ঠ হোৱাৰ সহজ ৰাস্তা দেখুৱাই এটা হৈছে কৰ্মেন্দ্ৰিয়সমূহক বশীভূত কৰা দ্বিতীয়টো হৈছে দেৱী গুণ ধাৰণ কৰা কোনোবাই ক্ৰোধ আদি কৰিলে নুশুনিবা এখন কাণেৰে শুনি আনখনেৰে উলিয়াই দিবা যিবোৰ বেয়া কথা পছন্দ নহয় সেইবোৰ নুশুনিবাই চোৱা পতিয়ে ক্ৰোধ কৰে মাৰপিট কৰে তেতিয়া কি কৰা উচিত যেতিয়া দেখিবা পতিয়ে ক্ৰোধ কৰিছে তেতিয়া তেওঁৰ ওপৰত ফুল ছটিয়াবা হাঁহি থাকিবা যুক্তিটো বহুত আছে সন্মুখতে হাঁহি দিব নালাগে কিন্তু এখন কাণেৰে শুনি আনখন কাণেৰে উলাই দিব লাগে কামাতুৰ ক্ৰোধী থাকে নহয় অবলাসকলে মানে দুৰ্বল নাৰীসকলে মিনতি কৰে এগৰাকী দ্ৰৌপদী নহয় সকলোৱে দ্ৰৌপদী সেই সময়ত বহুতে বন্ধনত আছিলে বাবাক মিনতি কৰে বাবা আমাক বচোৱা বন্ধন মুক্ত কৰা এতিয়া পিতা আহিছে সকলোকে ৰক্ষা কৰিবলৈ পিতাই কয় এই মৃত্যু লোকত এয়া তোমালোকৰ অন্তিম জনম মই তোমালোক সন্তানসকলক শান্তিধামলৈ লৈ যাবলৈ আহিছো তালৈ পতিত আত্মাটো যাব নোৱাৰে সেই কাৰণে মই আহি সকলোকে পবিত্ৰ কৰি তোলো যি ভূমিকা পাইছে সেয়া সম্পূৰ্ণ কৰি এতিয়া ঘৰলৈ যাব তো গতিকে কথাটো হল কি বাবাই কৈছে যি ভূমিকা পাইছে সেয়া সম্পূৰ্ণ কৰি এতিয়া উভতিব লাগে গোটেই বৃক্ষৰ মানে কল্পবৃক্ষৰ ৰহস্য বুদ্ধিত আছে
বাকি বৃক্ষৰ পাতবোৰ কোনোবাই গণিব পাৰিব জানো এজোপা বৃক্ষৰ পাতবোৰটো সকলোৱে গণিব নোৱাৰে গতিকে পিতায়ো মূল কথা বুজায় বীজ আৰু বৃক্ষ বীজ হৈছে শিৱ বাবা আৰু বৃক্ষজোপা হৈছে গোটেই সৃষ্টিখন ডাল ডালিবোৰ বাকি মনুষ্যটো বহুত আছে বাবাই জানো এজনৰ অন্তৰৰ কথা বুজি লব মনুষ্যই ভাবে ভগৱানটো অন্তৰ্যামী প্ৰত্যেকৰে অন্তৰৰ কথা জানে এই সকলোবোৰ হৈছে অন্ধশ্ৰদ্ধা পিতাই কয় তোমালোকে মোক আবাহন জনোৱা যে আহি আমাক পতিতৰ পৰা পাৱন কৰি তোলক ৰাজযোগ শিকাওক এতিয়া তোমালোকে ৰাজযোগ শিকি আছা পিতাই কয় মোক স্মৰণ কৰা পিতাই এইটো মত দিয়ে নহয় পিতাৰ শ্ৰীমত আৰু গতি সকলোতকৈ অনন্য বেলেগ মত অৰ্থাৎ ডাইৰেকশন যাৰ দ্বাৰা আমাৰ সদ্গতি হয় সত্যযুগতো আবাহন নজনায় এতিয়াহে কয় সকলোৰে সদ্গতিদাতা এক ৰাম যেতিয়া মালা ঘূৰাই থাকে তেতিয়া ঘূৰাওঁতে যেতিয়া ফুল আহি যায় তেতিয়া তেওঁ ৰাম বুলি কৈ চকুত লগায় জপিব লাগে একমাত্ৰ ফুলক জপ কৰা মানে স্মৰণ কৰা বাকিবোৰ হৈছে তেওঁৰ পবিত্ৰ ৰচনা আত্মা মালাৰ বিষয়ে তোমালোকে ভালদৰে জানি গৈছা যিসকলে পিতাৰ সৈতে সেৱা কৰে এডাল তেখেতসকলৰ মালা শিৱ বাবাক ৰচয়িতা বুলি কোৱা নহব ৰচয়িতা বুলি কলে প্ৰশ্ন উঠিব যে কেতিয়া ৰচনা কৰিলে প্ৰজাপিতা ব্ৰহ্মাই এতিয়া সংগমতে ব্ৰাহ্মণসকলক ৰচনা কৰে নহয় শিৱ বাবাৰ ৰচনাটো অনাদি আছেই আমি আত্মা অনাদিটো হয় কেৱল পতিতৰ পৰা পাৱন কৰি তুলিবলৈ পিতা আহে এতিয়াটো হৈছে পুৰণি সৃষ্টি নতুন সৃষ্টিত থাকে দেৱতাসকল এতিয়া শূদ্ৰসকলক কোনে দেৱতা কৰি তুলিব এতিয়া তোমালোক পুনৰাই হোৱা এটো জানা যে পিতাই আমাক শূদ্ৰৰ পৰা ব্ৰাহ্মণৰ পৰা দেৱতা কৰি তোলে এতিয়া তোমালোক দেৱতা হবৰ কাৰণে ব্ৰাহ্মণ হৈছা মনুষ্য সৃষ্টিৰ ৰচোতা হৈছে ব্ৰহ্মা যিজন মনুষ্য সৃষ্টিৰ মুৰব্বী বাকি আত্মাসকল অবিনাশী পিতাটো শিৱ হয় এই সকলোবোৰ নতুন কথা তোমালোকে শুনা নতুনকৈ আমি শুনিছো না এতিয়া যিসকল বুদ্ধিমান তেওঁলোকে ভালদৰে ধাৰণ কৰে লাহে লাহে তোমালোকৰো বৃদ্ধি হৈ যাব এতিয়া তোমালোক সন্তানসকলৰ স্মৃতি জাগৃত হৈছে আমি আচলতে দেৱতা আছিলো আকৌ 84 জনম কেনেকৈ লওঁ তোমালোকে সকলো ৰহস্য জানা অধিক কথাত যোৱাৰ দৰকাৰেই নাই কি হ'ব কেনেকৈ হ'ব পিতাৰ পৰা সম্পূৰ্ণ উত্তৰাধিকাৰ লবৰ কাৰণে মুখ্য কথা পিতাই কয় এটা হৈছে স্মৰণ কৰা বাবাক স্মৰণ কৰা দ্বিতীয়তে পবিত্ৰ হোৱা সদৰ্শন চক্ৰধাৰী হোৱা আৰু নিজৰ সমান আনকো কৰি তোলা কিমান সহজ কেৱল স্মৃতি স্থায়ী হৈ নাথাকে জ্ঞানটো বহুত সহজ এতিয়া পুৰণি সৃষ্টি নাশ হ'ব আকৌ সত্যযুগত নতুন সৃষ্টিত দেৱী দেৱতাসকলে ৰাজত্ব কৰিব এইখন সৃষ্টিত আটাইতকৈ পুৰণি হৈছে এই দেৱতাসকলৰ চিত্ৰবোৰ বা তেওঁলোকৰ মেহেল আদিবোৰ তোমালোকে কবা আটাইতকৈ পুৰণি আমি বিশ্বৰ মহাৰাজা মহাৰাণী আছিলো হৰিটো শেষ হৈ যায় বাকি চিত্ৰ তৈয়াৰ কৰি থাকে এতিয়া এইটো কোনোবাই জানো এই লক্ষ্মী নাৰায়ণ যিয়ে ৰাজত্ব কৰিছিল তেওঁলোক কলৈ গল ৰাজ্য কেনেকৈ ললে এজন উদ্যোগপতি ইমানবোৰ মন্দিৰ নিৰ্মাণ কৰায় কিন্তু নেজানে লক্ষ্মী নাৰায়ণ কোন হয় ধন পাই থাকে আৰু নিৰ্মাণ কৰি গৈ থাকে এনেকৈ ভাবে যে এয়া দেৱতাসকলৰ কৃপা এজন শিৱৰ পূজা কৰোতা হৈছে অবিবেচনী ভক্তি জ্ঞান দেউতা জ্ঞান সাগৰ এজনে বাকি হৈছে ভক্তি মাৰ্গ জ্ঞানেৰে আধা কল্প উৎসৰ্গিত হয় তেতিয়া ভক্তি দৰকাৰ নাথাকে জ্ঞান ভক্তি আৰু বৈৰাগ্য এতিয়া ভক্তিৰ প্ৰতি পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য পুৰণি সকলো এতিয়া নাশ হৈ যাব ইয়াৰ প্ৰতি কি আসক্তি ৰাখিবা ইনো সব শেষ হৈ যাব এতিয়াতো নাটক পুৰা হল আমি ঘৰলৈ যাওঁ সেইটো আনন্দ থাকে কোনোৱে ভাবে
মোক্ষ পোৱাটো ভাল কথা মানে একদম মুক্তি হৈ গল মোক্ষ পালে তেতিয়া আৰু ইয়ালৈ নাহিমেই আহিবই নালাগে আত্মা পানীৰ বুৰবুৰণিৰে যি সাগৰ মেলি যায় এই সকলোবোৰ মিছা কথা ভাৱৰীয়াই ভূমিকাটো নিশ্চয় পালন কৰিবই যি ঘৰত বহি থাকে তেওঁ জানো ভাৱৰীয়াই হল কাৰণ আমি সব এক্টৰ যদি আমি ঘৰতে বহি থাকো তো এক্টৰ জানো হল নাই জানো তো গতিকে ভাওটো কৰিবই লাগিব পাৰ্টটো বজাবই লাগিব মোক্ষ নাপায় এখন ড্ৰামা অনাদি ৰচনা কৰি থোৱা আছে ইয়াত তোমালোকে কিমান জ্ঞান পোৱা মনুষ্যৰ বুদ্ধিটো একোৱে নাই তোমালোকৰ ভূমিকাই হৈছে পিতাৰ পৰা জ্ঞান লোৱা উত্তৰাধিকাৰ লোৱা তোমালোক ড্ৰামাৰ বান্ধোনত বান্ধ খাই আছা পুৰুষাৰ্থ নিশ্চয় কৰিবা এনেকুৱা নহয় যে ড্ৰামাত থাকিলে পাম পুৰুষাৰ্থ কৰিবই লাগিব কষ্ট কৰিবই লাগিব তেনেহলে বহি থকা যদি ড্ৰামাৰ কথা ভাবো না বহি থাকিব লাগিব কিন্তু কৰ্মৰ অবিহনে কোনো থাকিব নোৱাৰে কৰ্ম সন্যাস হবই নোৱাৰে আচ্ছা ভাল বাৰু অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ আমাৰ সন্তানসকলৰ বাবাৰ প্ৰতি বহুত মৰম আৰু নমস্কাৰ বাবা ধন্যবাদ শুক্ৰিয়া বাবা আজি ধাৰণাৰ কাৰণে মুখ্য যিখিনি হার তো প্ৰথমটো হল যোগ বলৰ শক্তিৰে নিজৰ কৰ্মেন্দ্ৰিয়সমূহ শীতল কৰিব লাগে আমি নোট কৰিম যোগ বলৰ শক্তিৰে নিজৰ কৰ্মেন্দ্ৰিয়সমূহ শীতল কৰিব লাগে অধীনত ৰাখিব লাগে বেয়া কথা শুনিবও নালাগে আৰু শুনাবও নালাগে যিবোৰ কথা পছন্দ নহয় হেয়া এখন কানেৰে শুনি আন খনেৰে উলিয়াই দিব লাগে 2 নম্বৰটো পিতাৰ পৰা পোৱা উত্তৰাধিকাৰ লবলৈ সদৰ্শন চক্ৰধাৰী হ'ব লাগে পবিত্ৰ হৈ নিজৰ সমান কৰি তোলাৰ সেৱা কৰিব লাগে মই যিখিনি পাইছো এইখিনি আনকো দিব লাগে আজিৰ বৰদানটো হল মুৰলীৰ সংগীতৰ দ্বাৰা মায়াক সমৰ্পিত কৰোতা মুৰলীধৰ হোৱা মুৰলীও সংগীত হয় মানে এতিয়া তাৰ দ্বাৰা আমি কি কৰিব লাগিব মায়াক সমৰ্পিত কৰাব লাগিব ইয়াৰ হাৰাংশ মুৰলীটো বহুত শুনিলা এতিয়া এনেকুৱা মুৰলীধৰ হোৱা যাতে মায়া মুৰলীৰ আগত সমৰ্পিত হৈ যায় যেনেকৈ দেখাইছে না কৃষ্ণই মুৰলী বজায় আৰু কাল সৰ্প দৰ্শন কৰাৰ যিটো দৃশ্য কাল সৰ্পৰ ওপৰত কৃষ্ণই মুৰলী বজাই নৃত্য কৰি থকা দেখাইছে মুৰলীৰ ৰহস্যৰ সংগীত যদি সদায় বজাই থকা তেতিয়া মায়া সদায় কালৰ বাবে সমৰ্পিত হৈ যাব মায়াৰ মুখ্য স্বৰূপ কাৰণৰ ৰূপত আহে এইটো কাৰণ হেতু কাৰণ তেতিয়া মুৰলীৰ দ্বাৰা কাৰণৰ নিবাৰণ পাই যাবা তেন্তে মায়া সদায় কালৰ বাবে সমাপ্ত হৈ যাব কাৰণ শেষ অৰ্থাৎ মায়া শেষ স্লোগান হল অনুভৱী স্বৰূপ হোৱা তেতিয়া চেহেৰাত সৌভাগ্যৰ জিলিকনি দেখা দিব অনুভৱী স্বৰূপ হোৱা তেতিয়া চেহেৰাত সৌভাগ্যৰ জিলিকনি দেখা দিব তো লাষ্ট যেটো বাবাই ডেইলি আমাক এটা অভ্যাসৰ কাৰণে দুটা লাইন দিয়ে আত্মিক অভিজাত্য আৰু পবিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজি অব্যক্ত সংকেত বাবাৰ ইশাৰা সংগমযোগী ব্ৰাহ্মণ জীৱনৰ বৈশিষ্ট্য হৈছে পবিত্ৰতা সংগমযোগী ব্ৰাহ্মণ জীৱনৰ বৈশিষ্ট্য হৈছে পবিত্ৰতা প্ৰবৃত্তিত থাকি অপবিত্ৰতাৰ পৰা নিবৃত্ত হৈ থকা সপোনতো অপবিত্ৰতাৰ সংকল্পৰ পৰা মুক্ত হৈ থকা এয়াই বিশ্বক প্ৰত্যাহ্বান জনোৱাৰ সাধন এয়াই তোমালোক ব্ৰাহ্মণৰ আত্মিক অভিজাত্য আৰু ব্যক্তিত্ব পাৰ্সোনালিটি আছিলে বাবাৰ অব্যক্ত ইশাৰা আৰু আজি গোটেই মৌলিকখনৰ পৰা আমি
মুখ্য দুটামান কথা বিশেষ বা বাক্যলে যোগ বলৰ দ্বাৰা আমি নিজৰ কৰ্মেন্দ্ৰিয়সমূহ শীতল কৰিব লাগিব তাৰ পিছতে বেয়া কথা শুনিবও নালাগিব আৰু আনক শুনাবও নালাগিব যিবোৰ কথা আমাৰ পছন্দ নাহে এখন কাণেৰে শুনি আনখন কাণেৰে উলিয়াই দিব লাগিব 2 নম্বৰটো কলে পিতাৰ পৰা উত্তৰাধিকাৰ লবলৈ সদৰ্শন চক্ৰধাৰী আমি হ'বই লাগিব পবিত্ৰ হৈ নিজৰ সমান আনকো বনাব লাগিব ওম শান্তি